हेलो हेलो ক আজি লৰা আহিছিল চাবলৈ সিহঁতৰ পৰা ফাইনেল হ'ল 14 দিনৰ পাছত বিয়া পাতিব বোলে আৰে টেনচন নলবি মই আছো নহয় এই একো লাভ নাই সকলো ঠিক কৰিলে মাহী আৰু মই ঘৰৰ আগত একো ক'ব নোৱাৰো কিমান সপোন দেখিছিলো তই সব বৰবাদ কৰি দিলি তই মোক ক'ব পাৰ এবাৰ এই ৰাতিপুৱাৰ পৰা ইমান ফোন কৰি আছো আৰু তোৰ ফোনটো অফ আছে বিয়া ফিক্স কৰিলে মানে আৰু তই মনে মনে বহি থাকিলি কি কৰিব পাৰো মই চা খুন 5 বছৰ হ'ল আমাৰ ৰিলেশ্যন আৰু তই 1 মিনিটত ভাঙিব বিচাৰিছ যদি তই মোক ভাল পোৱা নাছিলি কিয় কৈ দিয়া নাছিলি আগতে মিছা ভাল পোৱা কিয় কৰিলি মোৰ লগত মই বহুত ভাল পাওঁ তোক মোৰ বিয়া হ'ব মন নাই আৰু যদি বিয়া হ'ব লাগে নহয় মই কিন্তু মৰি থাকিম এইবোৰ ফালতু কথা কিয় মনত আনিছ সব ঠিক হৈ যাব তই অলপ ধৈৰ্য ধৰ কি ধৈৰ্য ধৰিম আৰু সকলোবোৰ হৈ যোৱাৰ পাছত আৰে এনেকৈ নকবি মই পাগল হৈ যাম তই মোক লৈ যাবি মই তাৰ লগত বিয়াত নবহো চা মইতো কৈছো তই মোক আৰু 3 বছৰ টাইম দে এতিয়া 23 হৈছে আৰু তই এমএসসি কৰিম গছ কৰি ল আৰু কিবা এটাটো কৰি ল তোক আনি খুৱাম কি চাকৰিটো হওঁ অৱস্থাত হলে কিবা এটা কৰিম মই মাক কৈছিলো কিন্তু সিয়ে বোলে মোক এমএসসি কৰাব মাথাটো বেয়া কৰি নাথাক ল'ৰাটো নম্বৰ দে কথা পাতিম মই ল 98596 ঠিক আছে সঁচাকৈ কৈছো কিন্তু তোক নাপালে মৰি থাকিম কাইলৈ ল'ৰা আৰু মাহীৰ লগত কথা পাতিম মই কি কথা পাতিবি তাক আমাৰ বিষয়ে সকলো কথা কম ক'ত থাকে সি আমাৰ গুৱাহাটীতে থাকে ঘৰ তিতাবৰত কি কৰে গুৱাহাটী হাইকোৰ্টত কৰে হেনো মানে তোৰ মাৰে চাকৰি দেখিয়ে ইমান ল'ৰালৈকে বিয়া দিবলৈ লৈছে এই মা নহৰু মাহীজনী বেছি দেখিব মন নাযায় মোৰ আৰে মাহীয়ে ক'লেই সকলো কথা হৈ যাব নেকি মই কিন্তু একো বুজিব পৰা নাই মই আছো নহয় সব ঠিক হৈ যাব ঠিক আছে দে টোপনি ধৰিছে শুই থাকো ৰাতিপুৱা লগ ধৰিম লাভ ইউ বাই লাভ ইউ টু বাই सपने सारे यार टूट गए तू हुई हर जाई सपने सारे यार टूट गए तू हुई हर হ'ব ভাই হ'ব গম পাইছো टुकड़े टुकड़े ऐसी ठोकर खाई टुकड़े टुकड़े ऐसी ठोकर खाई कांच टूटा भाग फूटा रोए मनुआ यार रूठा कांच टूटा भाग फूटा रोए मनुआ यार रूठा नींद भी लूटी चैन भी लूटा लुट गई सारी खुदाई दिल हुआ है टुकड़े टुकड़े ऐसी ठोकर खाई दिल हुआ है टुकड़े टुकड़े ऐसी ठोकर खाई
ये मनवा रोया है, मन नहीं सब खोया है। मन का तो ये खेल है सारा, मन के आगे सब है हारा। करे तो क्या इंसान बेचारा, करे तो क्या इंसान बेचारा, इस जीवन में पाना सारा। दिल हुआ है टुकड़े टुकड़े, ऐसी ठोकर खाई। दिल हुआ है टुकड़े टुकड़े, ऐसी ठोकर खाई। सपने सारे यार टूट गए, तू हुई हर जाई। दिल हुआ है टुकड़े टुकड़े, ऐसी ठोकर खाई। दिल हुआ है टुकड़े टुकड़े, ऐसी ठोकर खाई। অলপ আগে আছে না তহঁতে নাহা অলপ 2-1 মান কথা কওঁ পাছত ৰৈ যা খালি কি একে ভুগি হাই গাইস ওয়েলকাম মাই নিউ ইউটিউব চ্যানেল নাইস টু মজা দে আলি। আপোনালোকে লাইক কমেন্ট শ্বেয়াৰ কৰি দিবচোন আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো এবাৰ বজাই দিব। অলপ কোৱা মাৰ কি কাম আৰু সাবস্ক্ৰাইবটো কৰি দিলে হল। আৰু হেই মই এটা কথা ক'ব লৈছোঁ, আপোনালোকে বেয়া নাপাব। নতুন গিলাই সাবস্ক্ৰাইব কৰিব আৰু পুৰাণ গিলাই কমেণ্ট চিষ্টেমত জনাই দিব অলপ তুমিও কোৱাচোন। মাৰ কি কাম সাবস্ক্ৰাইব কৰি দিলে হল। হাই গাইস সাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা আছে কমেণ্ট ছেকশ্যনত এবাৰ জনাই দিবচোন গাইস। গাইস জয় মা